G20 আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এক মুখ্য मंच है। आज भारत इस मुकाम पर पहुंचा है, लेकिन इसके पीछे हमारी हजारों वर्षों की बहुत बड़ी यात्रा जुड़ी है, अनंत अनुभव जुड़े हैं। हमने हजारों वर्षों का उत्कर्ष और वैभव भी देखा है। हमने विश्व के सबसे अंधकारमय दौर भी देखे हैं। हमने सदियों की गुलामी और अंधकार को जीने के लिए मजबूर भरे दिन देखे हैं। कितने ही आक्रांताओं और अत्याचारों का सामना करते हुए भारत ने एक जीवंत इतिहास को समेटे हुए आज यहाँ तक पहुंचा है। 2023 বৰ্ষত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষই আয়োজন কৰিছে। 2022 চনৰ G20 সামিট ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হৈছিল আৰু 2023 চনৰ G20 সামিট অনুষ্ঠিত কৰিবৰ কাৰণে যে প্ৰেসিডেন্সি অধ্যক্ষতাৰ দায়িত্ব ভাৰতে ইণ্ডোনেছিয়াৰ পৰা গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে 2021 চনত ইটালীত G20 সামিট অনুষ্ঠিত হৈছিল। 2022 চনৰ 17 সংখ্যক G20 শিখৰ সন্মিলন ইণ্ডোনেছিয়াৰ বালিত অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল আৰু এই সন্মিলনৰ মূল থিমটো আছিল ৰিকভাৰ টুগেদাৰ ৰিকভাৰ ষ্ট্ৰংগাৰ। বিশ্বৰ মুঠ জিডিপি 80% অৰ্থাৎ 80% এই দেশসমূহৰ মাজত আৰু বিশ্বৰ 75% অৰ্থাৎ 75% বেপাৰ বাণিজ্য এই দেশসমূহৰ মাজতে হয় আৰু বিশ্বৰ মুঠ জনসংখ্যাৰ 60% অৰ্থাৎ 60% জনসংখ্যাৰ এই দেশসমূহৰ মাজত। গতিকে G20 সামিটৰ নিচিনা এটা মঞ্চৰ অধ্যক্ষতা গ্ৰহণ কৰিব পৰাটো অৰ্থাৎ প্ৰেসিডেন্সি কৰিব পৰাটো ভাৰতবৰ্ষৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয় আৰু অত্যন্ত গুৰুত্বপূৰ্ণ আৰু যথেষ্ট গুৰুত্বপূৰ্ণ। G20 সামিট ভাৰতবৰ্ষত অনুষ্ঠিত হ'ব লাগে। যিটো সামিট ইয়াৰ মূল থিমটো হৈছে বসুদেৱ কুটুম্বকম, ওৱান হাৰ্ট ওৱান ফেমিলি ওৱান ফিউচাৰ। G20 মেম্বাৰ্ছ এটা হৈছে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চাইনা, ফ্ৰান্স, জাৰ্মানী, ইণ্ডিয়া, ইণ্ডোনেছিয়া, ইটালী, জাপান, মেক্সিকো, ৰিপাব্লিক অফ কোৰিয়া, ৰাছিয়া, সৌদি আৰবিয়া, সাউথ আফ্ৰিকা, তুৰ্কী, ইউনাইটেড কিংডম, ইউনাইটেড ষ্টেটছ, ইউৰোপিয়ান ইউনিয়ন আৰু গেষ্ট কাউণ্ট্ৰিজ হৈছে বাংলাদেশ, ইজিপ্ত, মৰিশাছ, নেদাৰলেণ্ডছ, নাইজেৰিয়া, ওমান, ছিংগাপুৰ, স্পেইন আৰু ইউনাইটেড আৰব এমিৰেট। G20 মিটিং ইন আসাম অসমৰ ডিব্ৰুগড় আৰু গুৱাহাটীত G20 কিছুমান সভা অনুষ্ঠিত হ'ব। মুঠ 5টা সভা অসমত অনুষ্ঠিত হ'ব। একেটা হৈছে 2 to 3 ফেব্ৰুৱাৰীৰ ভিতৰত গুৱাহাটীত, 6 to 8 ফেব্ৰুৱাৰীত গুৱাহাটীত, 13 to 15 মাৰ্চ গুৱাহাটী আৰু 24 to 25 মাৰ্চ ডিব্ৰুগড়, 3 to 5 এপ্ৰিল গুৱাহাটী। বসুধৈৱ কুটুম্বকম বা এখন পৃথিৱী এক পৰিয়াল এক ভৱিষ্যতক আদৰ্শ হিচাপে লৈ ভাৰতে এইবাৰ G20ৰ অধ্যক্ষতা কৰিছে। দ্য গ্ৰুপ অফ 20 বা G20 হৈছে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ বাবে বিশ্বৰ এক অগ্ৰণী মঞ্চ। 1999 চনৰ এছীয় দেশসমূহৰ অৰ্থনৈতিক মন্দাৱস্থাৰ পাছত বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰসকলে গোলকীয় বিত্তীয় আৰু অৰ্থনৈতিক বিষয়সমূহ আলোচনা কৰিবৰ বাবে G20 গঠন কৰিছিল। এইবাৰৰ G20 সন্মিলনত অংশগ্ৰহণ কৰিব 20খন সদস্য ৰাষ্ট্ৰৰ লগতে 9খন অতিথি ৰাষ্ট্ৰই। এই G20 সন্মিলনৰ অংশস্বৰূপে অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব 5খন বৈঠক। ইয়াৰে ভিতৰত গুৱাহাটীত চলিত বৰ্ষৰ 2-3 ফেব্ৰুৱাৰী, 6 পৰা 8 ফেব্ৰুৱাৰী, 13 পৰা 15 মাৰ্চ, ডিব্ৰুগড়ত 24-25 মাৰ্চ আৰু গুৱাহাটীত 3 পৰা 5 এপ্ৰিললৈ অনুষ্ঠিত হ'ব।
ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, ভাৰতবৰ্ষই গ্ৰহণ কৰিছে এইবাৰ G20ৰ অধ্যক্ষতাৰ দায়িত্ব। প্ৰতিজন ভাৰতীয়ৰ বাবে ই এক গৌৰৱৰ ক্ষণ, যিহেতু সমগ্ৰ বিশ্বই আমাৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে।